দুটকীয়া পেপচি আমাৰ শিখৰ চৰকাৰ সেক্সি শিখৰৰ দিন আপুনি শিখৰ চিনতে ভোটটো দিব ভাইটি এমএলএ লাগি নাহিছে শিখৰ আনিছে শিখৰ আমিতো শিখৰ ভাল পাওঁৱে ন আমিতো ৰাইজসকল আমাৰ এইটো শিখৰ চিনটোৰ বিষয়ে আপোনালোকক অকণমান বহলাই কৈ দিছোঁ আৰু আপোনালোকে মন ৰাখিব যে এইটোতে আপোনালোকে ভোট দিব দেই আপোনালোকে এইটো বহুত গুৰুত্ব দি পিনি শুনিব হয় ভালকে থিয় নাই বডিগাৰ্ড হয় মোৰ মৰমৰ এটা মাইকীসকল আপোনালোকে এই চিনতে ভোট দিব দুটকীয়া পেপচি আমাৰ শিখৰ চৰকাৰ সেক্সি মোক ভোট দিয়ক আপোনালোকৰ কাৰণে মই বহুত কাম কৰি দিম তাৰ এটা মই উদাহৰণ দি দিছোঁ আপোনালোকে ধান খেতি কৰিলে মই তাত আপোনাৰ শিখৰ উগাই দিম আপুনি কি কৰিব বানপানীৰ যিমান আছে মই সিমান শিখৰ বোৱাই দিম আপুনি কি কৰিব আপুনি ৰাতিপুৱা এনেকৈ গোন্ধ ল'লেও শিখৰেই গোন্ধ পাব আপোনালোকে মোক অকল ভোট দি যাওক ভোট আপোনালোকে ভাত খাবলৈ ল'লে মই আপোনালোকক শিখৰ কাঢ়ি দি দিম আপুনি মোক অকল ভোট দিয়ক ভোট আপোনাৰ বহুমূলীয়া ভোটটো মোক দিয়ক আপোনাক শিখৰেদি কাপোৰ পিন্ধাই দিম মই ৰাস্তাত যাব নোৱাৰিব গোটেই শিখৰ পৰি থাকিব ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰি মাৰিলোঁ নমস্কাৰ আমাৰ ভূমিকম্প গাঁৱত আহি কিনি শিখৰ চৰকাৰ প্ৰতিনিধি আহি কিনি যথেষ্টখিনি আমাৰ পদক্ষেপ আগবঢ়ালে আমি নথৈ আনন্দ হৈছোঁ আমি শিখৰ চৰকাৰ আমাৰ বিধায়কক আমাৰ ভাগিনক বক্তৃতাখিনি আমি বহুত সুন্দৰভাৱে আমি শুনিলোঁ আমি ভাল পালোঁ এতিয়া আমাৰ বৰুৱা দাক মই অনুৰোধ জনাইছোঁ এখন সুনাম স্থানৰ মালাৰে আমাৰ ভাগিনক আদৰণি no. জয়যুক্ত কৰিব আৰু আপোনালোকলে মই এই অন্নভাগ আপোনাক দিলোঁ No.